বন্ধ করো বাল্য বিবাহ বন্ধ করো বাল্য বিবাহ বন্ধ করো আমি ধন্যবাদ জ্ঞাপন করি একতা সভাৰ উদ্যোগ সুন্দৰভাৱে আপোনালোকক আমাৰ হেলমেট পৰিধান নকৰা চাৰিচকীয়া বাহন চলাওঁতে চিট বেল্ট পৰিধান সংক্ৰান্তে আমি সজাগতা সভা আয়োজন কৰি আপোনালোকে আমাৰ এই সজাগতা সভা এতিয়া আজিৰ এই সজাগতা সভাৰ মূল উদ্দেশ্য আমাৰ পানবাৰী থানাৰ ভাৰতক সুন্দৰভাৱে অৱগত কৰাব। বিভিন্ন ব্যৱসায়ৰ লগত সেৱা তথা দেখাৰ লগত জড়িত লাগে হয় লাগে আমিও জানো, কিন্তু এই মোবাইল লৈ কি কৰে পঢ়া শুনা কৰি আছে তাৰ মাজতে কোনোবা বাহিৰৰ ল'ৰাৰ লগত এটা প্ৰেম প্ৰীতি খেলি আছে। এইটো সমস্যা আমাৰ এইটো বিষ্ণুপুৰ অঞ্চলত বহুত যথেষ্ট হৈছে। আপোনালোকে জানে ইয়াৰ পৰা বহুত ল'ৰা ছোৱালী তেনেকে যায় থানালৈ যায়, আমি ধৰি থানাৰ পৰা আহি আমি ল'ৰা ছোৱালী উদ্ধাৰ কৰি লৈ যাওঁ। দেখা যায় ল'ৰাৰো বয়স 12 বছৰ 13 বছৰ, ছোৱালীৰ বয়স 12 বছৰ 13 বছৰ। সেই বয়সত সিহঁতে কি বিবাহ হ'ব, কি বিয়া হ'ব, কি বাচ্চা জন্ম দিব, সন্তানক কি শিক্ষা দিব তেওঁ নিজে নাজানে। তেওঁ নিজে এজন সন্তান, তেওঁ নাবালক, গতিকে তেওঁ সেই বয়সত বিয়া হ'লে তেওঁ কি মা দেউতা হ'ব। গতিকে তাৰ ল'ৰা ছোৱালী তেনেকাই হ'ব। এনেকৈ আমাৰ সমাজ ধ্বংস হৈ আছে। এইটো ক্ষেত্ৰত আপোনালোকে সজাগ দৃষ্টি ৰাখিব। আপোনাৰ ছোৱালী বা ল'ৰাজন কাৰ লগত কোন সম্পৰ্ক ৰাখিছে, বাহিৰত কোনো ধৰণৰ সম্পৰ্ক ৰখাৰ প্ৰয়োজনীয়তা নাই। সপোন আছে নিশ্চয়, কোনোবাই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, নাৰ্ছ হ'ম, না কিবা কিবি সপোন এটা লৈ পিনে তোমালোকে পঢ়া শুনা কৰি আছা। তো যদি বাল্য বিবাহ হয় সপোন পূৰণ হ'ব নহয়, সপোন পূৰণ নহ'ব আৰু লগতে কি হ'ব, সপোনো পূৰণ নহ'ব, লগতে জীৱনটো ধ্বংস হৈ যাব না। মানে কি হ'ব লাষ্টত গৈ তুমি যেতিয়া বিয়া কৰিবা 18 বছৰ হোৱাৰ আগতে বিয়া কৰিবা, তো ল'ৰাও এজন সৰুৱে থাকিব। সৰু ল'ৰা সৰু ছোৱালী বিয়া হ'লে কি হয় নিশ্চয় দুয়োজনৰে যোনটো মানসিক বিকাশ হ'ব লগা থাকে সেইটো কাৰণ নহয়। তো নোহোৱাৰ ফলত কি হ'ব, আমাৰ 2 দিন পিছত মানে বাল্য বিবাহ হোৱাৰ কাৰণে কিছুমান আমাৰ জীৱনত প্ৰভাৱ পৰে। সেই প্ৰভাৱবিলাক কেনেকুৱা হ'ব পাৰে, ধৰি লোৱা বাল্য বিবাহ হ'লে আমাৰ কি হ'ব, বিভিন্ন ধৰণৰ বেমাৰ আদি হ'ব পাৰে। কম বয়সত আমি মাক হ'ব লাগিব না, আমাৰ শৰীৰৰ বিকাশ যিমান হ'ব লাগে সিমানখিনি নোহোৱাৰ আগতে আমি মাক হ'ব লাগিব। তাৰপিছত নিবনুৱাৰ হাৰ যোনটো হয়, মানে পঢ়া শুনা নকৰিলে ভাল চাকৰি পাব নেকি, হয়তো যোনটো লেবাৰ দৈনিক হাজিৰা যোনটো কৰিব লাগে দিন মজুৰি সেইটো কাম কৰিব লাগিব। সেইটো কাম কৰিলে কি হ'ব, আয় উন্নতি আমাৰ হ'ব নেকি, সংসাৰত উন্নতি নহ'ব, নিবনুৱাৰ হাৰ বাঢ়িব, নিজৰ শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব, নিজৰ সপোন পূৰণ নহ'ব। তাৰ লগতে কি হ'ব, আমাৰ যোনটো গৰ্ভস্থ আমাৰ বাচ্চা সেই বাচ্চাৰো কিছুমান প্ৰভাৱ পৰে।